1671 চনত আমাৰ হয় শৰাইঘাটৰ যুদ্ধ। যি শৰাইঘাটৰ যুদ্ধত আমি মোগল সকলক হৰুৱাই পঠাইছিলো, যি শৰাইঘাটৰ যুদ্ধ আজিও ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত লিখা আছে, যি শৰাইঘাটৰ যুদ্ধ হয়তো আমি আজি লাচিত বৰফুকনক জানো যে শৰাইঘাটৰ ৰণ জিকিছিলে শৰাইঘাটৰ দলঙত। কিন্তু কি আছিল এই শৰাইঘাটৰ যুদ্ধ? হয়, শৰাইঘাটৰ যুদ্ধৰ কাহিনীটো এনেকুৱা যে লাচিত বৰফুকনে নিজৰ মামাকক কৈছিলে যে আপোনালোকে এটা গড় বনাব, এখন দীঘল এখন ডাঙৰ ৱাল বনাব, যাতে আমি মোগল সৈন্যখিনিক আক্ৰমণ কৰিব পাৰো, তেওঁলোকে আমাক যাতে আক্ৰমণ কৰিব নোৱাৰে। আৰু সেই কাৰণে সেই কথামতে কাম হল। কিন্তু গধূলিলৈকে তেওঁৰ মামাকে কলে যে তোমালোকে এতিয়া জিৰণি লোৱা আৰু নালাগে। তেনেতে আমাৰ লাচিত বৰফুকন আহি পালে আৰু লাচিত বৰফুকনে আহি দেখে যে মামাক শুই আছে আৰু বাকীখিনি সকলো মানুহ শুই আছে। আৰু সেইখিনি সময়তে তেওঁ এটা সিদ্ধান্ত ললে আৰু কি কলে আমি সকলোৱে জানো, ভিডিঅ'টো প্ৰথমতে কৈছিলো দেশতকৈ মোমাই ডাঙৰ নহয়। আৰু এইখিনি কৈ পেলাই তেওঁ নিজৰ মামাকৰ বলিদান দি দিলে বা হত্যা কৰিলে, আপুনি যি কয়। আৰু তাৰ পিছতে সকলোখিনি সৈনিকে লগ হৈ পেলাই সেই গড়টোৰ নিৰ্মাণ কৰিলে আৰু পিছদিনা আহিল আমাৰ মোগলৰ সৈন্য। মোগলৰ সৈন্য আহি পেলাই আক্ৰমণ কৰে, কিন্তু দেখে এখন ডাঙৰ ৱাল, আক্ৰমণ কৰিব পৰা নাই। তেওঁলোকে তোপেৰে আক্ৰমণ কৰিলে। আমাৰ ইপিনে লাচিতে অৰ্ডাৰ দিলে যে আপোনালোকে আক্ৰমণ কৰক। কিন্তু এই আক্ৰমণত কি হল, সেই ৱালখনৰ এটা অংশ অলপ ভাঙি পৰিল আৰু আমাৰ মোগল সৈন্যখিনিয়ে সোমাই আহিল। যেতিয়া মোগল সৈন্যখিনিয়ে অকমান সৰু ৰাস্তাৰে অকমান সোমাই আহিলে, সেই গড়টো ভাঙি পেলাই তেতিয়া কিন্তু আমাৰ লাচিত বৰফুকনৰ আৰ্মিয়ে, লাচিত বৰফুকনৰ সেনাই কিন্তু সিহঁতক ধবি পাচাৰ দিলে, মানে খুব পিটিলে, খুব মাৰিলে। সিহঁতৰ ক'ব গ'লে চাৰখাৰ বুলি যে কয়, এই চাৰখাৰ হৈ গল। ঠিক আছে, কিন্তু তথাপিতো এয়াই শেষ নহয়। কিয় শেষ নহয়? তথাপিতো তেওঁলোকে ভাবিলে যে নাই, আমি আৰু অলপমান ৰণকৌশলটো অকমান আমি ডেভেলপ কৰিব লাগিব। শেষ পৰ্যায়ত যুদ্ধৰ কি হৈছে, লাচিত বৰফুকনে কলে যে নাই, ইহঁতক আমি এনেকেতো হৰুৱাব নোৱাৰিম, আমি ইহঁতক পানীত নিয়াব লাগিব। সেইকাৰণে কি কৰিলে, তেওঁলোকক পানীত লৈ গল। এণ্ড যেতিয়া পানীত ক'ব গ'লে তেওঁলোকে নাৱেৰে যুদ্ধ কৰিব আহিলে, আহোমসকলৰ দুটা বহুত পাৱাৰফুল টেকনিক আছিলে। এটা আছিলে পানীত যুদ্ধ কৰা কৌশলটো, এটা আছিলে গৰিলা ৱাৰফেয়াৰ টেকনিক, মানে জংগলৰ মাজত যুদ্ধ কৰা টেকনিকটো। চ' পানীতো ক'ব গ'লে তেওঁলোকক পৰাস্ত কৰিলে। আৰু পানীত যেতিয়া তেওঁ ফাইট কৰিব গৈছিল নহয়, তেওঁৰ বেমাৰ আছিল, তথাপিতো তেওঁ পানীত যুদ্ধ কৰিব গৈছিল। আৰু যেতিয়া ক'ব গ'লে জংগলত যুদ্ধ কৰিব আহে, সেই ৰাতি আক্ৰমণ কৰে, দিনত আক্ৰমণ কৰে। আৰু যেতিয়া তেওঁলোকে জংগলত আক্ৰমণ কৰিবলৈ যায় নহয়, জংগলতো কিন্তু পটককে কবৰ পৰা ওলাই আহে আৰু পটককে মাৰি পেলাই থৈ গুচি যায়। ঠিক আছে, চ' এনেকুৱা ধৰণে এটা ৰণকৌশল বনাইছিলে। এণ্ড বহুত প্লেনিং কৰি পেলাই একদম মানে আমি শৰাইঘাটৰ ৰণখন জিকিছিলো। চাওক, হাৰিবলগীয়া ৰণ আছিলে সেইখনক, কাৰণ আমাৰ সৈন্য ইমান নাছিলে, কিন্তু আমাৰ কৌশল আছিলে। আৰু লাচিত বৰফুকনৰ আত্মবিশ্বাস বহুত আছিলে, সাহস বহুত আছিলে, আৰু বহুত ধুনীয়াকে আমি শৰাইঘাটৰ ৰণ জিকিলো। কিন্তু ইয়াৰ পিছতে আহে এটা দুখৰ খবৰ। দুখৰ খবৰটো এনেকুৱা হয় যে যুদ্ধৰ আগতে লাচিত বৰফুকনৰ বেমাৰ হৈ আছিলে, তথাপি যুদ্ধ কৰিবলৈ গল। কিন্তু যুদ্ধৰ পিছতো তেওঁৰ সেই বেমাৰ ভাল নহল, আৰু তাৰে কিছু মাহ পিছতেই তেওঁৰ মৃত্যু হল। আৰু মৃত্যু কিয় হল সেইটো সঠিকভাৱে হয়তো আমি গম নাপাওঁ, কিন্তু তেওঁ খুব বেমাৰত পৰিছিল, আৰু বেমাৰত পৰাৰ পিছত তেওঁৰ মৃত্যু হল। কিন্তু সেই মৃত্যু চিৰযুগমীয়া হৈ ৰল, সেই মৃত্যুৱে তেওঁক অমৰ কৰি থৈ গল। আজিও আমি লাচিত বৰফুকনক সন্মান কৰো, আমি শ্ৰদ্ধা জনাও, আমি লাচিত দিৱস উদযাপন কৰো।